তো হেৰ'sto ৱেলকাম বেক টু মাই ইউটিউব চেনেল লকেশ ব্লগ মানে লকেশ ব্লগলৈ সকলোকে স্বাগতম। আজি হৈছে আমাৰ স্কুলত ফেচাছ, তো সেইবাবে কেইটামান ভিডিঅ' ক্লিপ বনাইছোঁ, চাই লওক এবাৰ, চাই লওক। তো দেখিছে আমাৰ এইখন অস্থায়ী মঞ্চ, মানে এইখন মঞ্চতে হ'ব মানে আমাৰ স্কুলৰ গোটেইবিলাক কাৰ্যসূচী, মানে ইয়াত ভাষণ চাখন দিয়া হ'ব, চব দিয়া হ'ব। চাব দেখিছে বেলুন চেলুন আনি দিছে চব, আৰু আমাৰ ডিজে কেইটা চাই লওক, পূৰা মস্ত বুম বুম ডাঙৰ ডিজে আনিছে। তো দেখিছে এইখন আমাৰ হৈছে কলেজ, তো এইবিলাক ইয়াত মানে দৰ্শকবিলাক বহিব। ই কি কৰি আছে, ফাল্টু কৰি আছে। তো হেৰ'sto আমাৰ এবাৰ মানে কলেজৰ ভিতৰখন দেখাই দিব লওক, ইয়াত প্ৰেক্টিচ চলি আছে, মানে বিহু ডান্স হ'বতো। তো বলক এবাৰ নেকি আমাৰ ৰুমটো দেখাই দিওঁ, মানে আমাৰ ৰুমটো দেখাব নোৱাৰিম, তাত মানে ডাঙৰ প্ৰেক্টিচ চলি আছে, সেইবাবে ছায়েন্সৰ ৰুমটো এবাৰ দেখাই দিছোঁ। দেখিছে এইটো হৈছে ছায়েন্সৰ ৰুম, যিটো ষ্টুডেণ্ট কম, আমাৰ ৰুমটো লেফ্ট চাইডে আছে। তো আৰু এইটো চাওক প্ৰধান অধ্যক্ষ মহোদয়ৰ ৰুম, ইয়াতে বহে প্ৰধান অধ্যক্ষ মহোদয়। যিহেতু কলেজৰ ভিতৰখন দেখালে এবাৰ বাহিৰখনো চাই লওক। দেখিছে এইখনে হৈছে আমাৰ কলেজৰ বাহিৰখন, মানে ইয়াত ডিজে চিজে আনিছে আজি, মানে বিল্ডিং টাইপ আৰু অলপমান আমাৰ কলেজখন। কাম চাম কৰি প্ৰায় অলপমান মানে ৰেষ্ট লৈ আমি বহুত মাটি চাটি আনিলোঁ, মানে চাফাই কৰিলোঁ, মানে বহুত কাম কৰিলোঁ, চেয়াৰ টেয়াৰ চব দিলোঁ। সেইবাবে ইয়াত মই ৰেষ্ট লৈ আছোঁ, ৰেষ্ট লৈ কিনে ভাবিলোঁ এটা ভিডিঅ' মানে এটা ক্লিপ লৈ থওঁ, মানে পিছত লগাই দিম আৰু। সেইবাবে চাই থাকক ভিডিঅ', আৰু মানে মজা হ'ব গৈ আছে ভিডিঅ'টো, বহুত মজা হ'ব। চাই থাকক ভিডিঅ'টো, এইটো গুচি নাযাব, চাই থাকক। তো আমাৰ কাষত আছে ত্ৰিদীপ চালৈ লগত কথা পাতিম। কেনে অনুভৱ? মজা ফালি দিয়াৰ অনুভৱ। ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক তেওঁলোকৰ নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তো আৰু এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ ভাষণ প্ৰক্ৰিয়া। ইয়াত মানে প্ৰধান অধ্যক্ষ মহোদয়ে ভাষণ দি আছে, এবাৰ শুনক তেওঁক কি কৈছে। বেছি নেদেখা ভিডিঅ'টো মানে বহুত দীঘল যাব, সেইবাবে অলপমান শুনি লওক কি কৈছে। সফল কৰি তুলিছে মানুহে। এই যে সংঘাত, এই মহামাৰীৰ সংঘাত বা নানান ঘাত প্ৰতিঘাতক জয় কৰি মানুহ আগবাঢ়ি গৈছে। তো আৰু আছে আমাৰ মানে স্কুলত যিসকল মানে শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ আহিছে, তেওঁলোকৰ পৰিচয় লৈ আছে, চাওক। তো আৰু এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ ফাংচন, চাই থাকক ভিডিঅ'টো আৰু মজা পাব। আৰু এনেকৈ শেষ হৈ গ'ল ফাংচন। আজি বহুত ব্যস্ততাৰে দিনটো গুচি গ'ল, তো সেইবাবে থেংক ইউ প্ৰগতি একাডেমি, থেংক ইউ। তো আজি এই দিনটো এটা জীৱনৰ এটা স্মৰণীয় দিন হিচাপে হৈ ৰ'ব। তো ফাংচন ফিনিছ। তো এতিয়া আমি ঘৰলৈ আহিলোঁ, আৰু আপোনালোকৰ ঘৰত যাই কিবা খাওক আৰু বাই বাই।